Hello everyone, এটা কথা কি তোমালোকে গম পাইছে একদিন ভিডিও দিয়া নাই কাৰণ কি আমি অসমে কি হেৰুৱাইছো অসমৰ সম্পদ আমাৰ হিয়া আমঠু জুবিন দা তো জুবিন গাৰ্গক আমি হেৰালো তো জুবিন দা আমাৰ মাজত নাই হেতু কথা সকলোৱে জানে আৰু হেতু একদিন মানে ভিডিও দিবলৈ কোনো মন নাই আৰু এটো চেনেলটো জব ইনফৰমেশনৰ লগতে ব্লগ চেনেল হয় তোমালোকক সেই বিষয়টো লৈ মানে কি বেলেগ ভিডিও দিব চোৱা নাই কাৰণ কিহৰ কাৰণে একদিন মানে মনটো বহুত বেছি বেয়া ভিডিও বনাব ইচ্ছা নাই আৰু বেলেগ বিষয় আনিব চেষ্টা জুবিন দাৰ হেদিনাখন শেষ যাত্ৰাত গলো জুবিন দাৰ সেৱা কৰিলো তো এটাই কথা আমি কম যে জুবিন দাৰ আত্মীপাক আত্মাৰ জুতি আছে তেখেত জুতি আছে সদায় শান্তি থাকক হেতু আত্মাৰ চিৰ শান্তি কামনা কৰিলো লগতে আগন্তুক আমাৰ মনত জুবিন দা সদায় থাকিব আছে আৰু থাকিব ভৱিষ্যতলৈ থাকিব কাৰণ জুবিন দা গান শুনি সৰুৰ পৰা ডাঙৰ হৈছো আমি সকলোৱে আৰু জুবিন দাৰ বিষয় বহলভাৱে মই তোমালোকক যিমান কওঁ শেষ নহব মানে যিমান কৈ থাকো শেষ নহব আসলতে মই এটা কথা ভাবো এতিয়া জুবিন দাৰ যিসকল দুখী আছে সিহঁতে যাতে শাস্তি পাক হেতু আশা কৰো হেতু কামনা কৰি আছো যে সিহঁতে শাস্তি পাক আৰু অসম চৰকাৰক যে এটো কথা কওঁ যে CM ছাৰকো কওঁ যে যিসকল দুখী আছে সিহঁতক যাতে সোনকালে এই সিহঁতক শাস্তিটো পাব লাগে ঠিক আছে আৰু আমাৰ একদিন গম পাইছা চেনেলটো আমাৰ চেনেলটো ধৰি লওক যিমানখিনি আমি কথা পাতো জব ইনফৰমেশনক লৈ কিছুমানে ফোন কৰি সুধি আছে অসম পুলিচক লৈ পেলাই যে অসম পুলিচৰ ৰিজাল্টৰ ওপৰত লৈ পেলাই প্ৰশ্ন কৰিছে যে আমাৰ ৰিজাল্টটো কিবা পিছুৱাই দিব নেকি তেনেকুৱা কিছুমান কথা কৈছে মোক ফোনো কৰিছিলে দাদা মই বোলো একদিন মন নাই মানে মনটো ভাল লগা নাই কাৰণ কিহৰ কাৰণে ই জুবিন দাৰ ক্ষেত্ৰত বা সকলো প্ৰত্যেক অসমবাসীয়ে কান্দিছে সকলো সমগ্ৰ বিশ্বই কান্দিছে তো এইখনত মানে বেলেগ একো ভিডিও বা বেলেগ একো প্ৰস্তুত কৰিব মন নাছিল যদি আজি ক'বলৈ ওলাইছো এইটো শংকা আমাৰ অসম পুলিচৰ যি ৰিজাল্টক লৈ পেলাই আমি উৎকণ্ঠাৰে বাট চাই আছিলো তাৰ মাজতে এনেকুৱা এটা বেয়া খবৰ আমি শুনিম বা বেয়া খবৰ পাম সেইটো বুলি ভাবা নাছিলো কিন্তু কি হ'ব বৰ্তমান জুবিনদাৰ আত্মাৰ সদায় চিৰ শান্তি পাক হেতুৱে কামনা কৰিলো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু লগতে তোমালোকক এটা কথা কওঁ আমাৰ যি 9 তাৰিখে 9 অক্টোবৰ আমাৰ পুলিচৰ যি ৰিজাল্ট দিয়া কথা আছিলে তো হেতু ৰিজাল্টটো কোনবাই কৈছিলে বেক হ'ব নেকি বা পিছুৱাই দিব নেকি যে এনেকুৱা নিচিনা কিছুমান কথা ক'লে সো আমাৰ তোমালোকক এটা কথা কওঁ অসম পুলিচৰ ৰিজাল্টটো CM ছাৰে প্ৰথমবাৰৰ পৰা ঘোষণা কৰি আছে যে 9 তাৰিখে ৰিজাল্ট দিব আৰু 10 তাৰিখে এপইণ্টমেণ্ট দিব এপইণ্টমেণ্ট হ'ব গুৱাহাটী খানাপাৰা য'ত এতিয়া মই কিছুমান ভিডিঅ' বাৰ পাইছো বা ভিডিঅ' তেনেকুৱা পাইছো যে খানাপাৰা ফিল্ডত কিবা বনাই আছে টেণ্ট যে 10 তাৰিখৰ কাৰণে এনেকৈ বুলি শুনিছো কিমানটো সঁচা মই সেইটো দেখা নাই যিহেতু শুনিছো বা ভিডিঅ' কিছুমানতো পাইছিলো তেনেকৈ কি হয় কি নহয় পিছৰখিনি কথা আৰু তোমালোকে যে কিছুমানে ভাবি আছে 9 তাৰিখৰ আগত দিব নে 9 তাৰিখে পিছত দিব নে 9 তাৰিখৰ পৰা পিছুৱাই দিব তেনেকুৱা এতিয়ালৈকে কোনো ইনফৰমেশ্যন তোমালোকে SLPRB দিয়া নাই যে যেতিয়া এটা নটিফিকেশ্যন আহিব তোমালোকে সকলোৱে গম পাবা তাৰ কাৰণে তোমালোকে অপেক্ষা কৰা আৰু বেছি দিন নাই আজি ধৰি লওক 25 তাৰিখ হ'ল আৰু মাজত মাত্ৰ 10-15টা দিন আছে এই 10-15টা দিনত তোমালোকক সোনকালে পাৰ হৈ যাব যেনেকৈ পাৰ হৈ গ'ল সোনকালে তেনেকৈ এইকেইদিন ইমান দিনৰ পৰা আমি ৱেইট কৰি আছিলোঁ 3-4-5 মাহৰ পৰা এইদিন যেন তেনে পাৰ হ'ব আৰু 15টা দিনৰ পিছতে আমাৰ যিখিনি ল'ৰা বা যিখিনি ছোৱালী ধৰি লওক নাম আহিব যিখন ৰিজাল্ট আহিব সেই ৰিজাল্টৰ নাম আহিব তাৰপিছত খানাপাৰা তোমালোকে যাব লাগিব সকলো এটা কথা কি তোমালোকে এইটো নাভাবিবা যে আমাক ৰিজাল্টক লৈ পেলাই বা ৰিজাল্ট পিছুৱাই দিবনে সেইটোক লৈ পেলাই কোনো ইনফৰমেশ্যন অহা নাই সেইটোক লৈ পেলাই কোনো আপডেট দিয়া নাই সেইটোক লৈ পেলাই তোমালোকে ইমান ভাবি নাথাকিবা CM ছাৰে যেনেকৈ কৈছিল যে 10 তাৰিখে এপইণ্টমেণ্ট দিব আৰু 9 তাৰিখে ৰিজাল্ট দিব তেনেকেই হ'ব চাগে আৰু তোমালোকে তাত বিশেষ ইমান ভাবি থাকিব নালাগে আৰু বৰ্তমান সময় অসমৰ পৰিস্থিতি কি তোমালোকে গমে পাইছে আমি কেনেকুৱা ভগৱান এজন হেৰাবলগীয়া হ'ল আমাৰ মাজত আছিলে তো সেইটো এতিয়া ভাষা নাই মানে সেইটো বিষয়লৈ ক'বলৈ ভাষা নাই এটাই ভাবিম যে যিখিনি দুখী আছিলে সিহঁতে 100% যি শাস্তি পাব লাগে সেইটো ভাবিম আৰু সেইটো বিচাৰি আছো আৰু এটা কথা কি তোমালোকক সেই লাষ্টলৈ এটা কথা কওঁ তোমালোকৰ নটিফিকেশ্যনটো ইম্পৰ্টেণ্ট নটিফিকেশ্যনটো চেক কৰি থাকা যেতিয়া নটিফিকেশ্যন আহিব তোমালোকক 100% তোমালোকক নটিফিকেশ্যনটো দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'ত মই বিশেষভাৱে এইকেইদিন ভিডিঅ' দিয়া নাই যিহেতু আৰু মনবিলাকো বহুত বেছি বেয়া তোমালোকে গমেই পাইছা সকলোৰ মন বেয়া গোটেই অসমবাসীৰ মন বেয়া তো ভিডিঅ'টো ইমান বহল নকৰোঁ কাৰণ তোমালোকক এইটো ইনফৰমেশ্যনে দিব আছে যে কিবা যদি থাকে অসম পুলিচৰ যদি ৰিজাল্টৰ আপ বা কেতিয়াবা আগত দিব পাৰে বা পিছত দিব লাগে তেতিয়া ইনফৰমেশ্যনটো তোমালোকক দিবলৈ চেষ্টা কৰিম 9 তাৰিখে দিব বুলি 100% চিয়'ৰ হৈ থাকে তোমালোকে কাৰণ CM ছাৰে ইয়াৰ 9 তাৰিখে দিব বুলি ক'লে কিন্তু তাৰ আগত কোনো আপডেট এতিয়ালৈকে অহা নাই এই 9 তাৰিখটো ফিক্স বুলি ধৰি থাকে কাৰণ 10 তাৰিখে যিখিনি কথা গম পাইছোঁ সেইখিনিত লৈ পেলাই 10 তাৰিখে হয়তো এপইণ্টমেণ্ট দিব ঠিক আছে বাকী এইখিনি কি হয় তোমালোকে গম পাই থাকিবা নটিফিকেশ্যনটো ইম্পৰ্টেণ্ট নটিফিকেশ্যনটো চেক কৰি থাকিবা আৰু ভিডিঅ'টো ইমানে আছিলে বিশেষ কথা নাপাতো আজি আৰু নেক্সট ভিডিঅ'ত আমি লগ পাম ভালকৈ কথা পাতিম তো তোমালোকক আৰু এটা কথা কওঁ যিসকলে মোৰ গ্ৰুপটোত ফ্ৰেণ্ডশ্বিপ গ্ৰুপটোত তোমালোকে জইন হোৱা নাই তোমালোকে জইন হৈ ল'ব পাৰা গ্ৰুপটোত
গম পাবা কিবা ইনফৰমেশ্যন থাকিলে মই তোমালোকক দি দিম আৰু জইন হ'বৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকত গৈ তোমালোকে তাত লিংকত গ'লে তোমালোকে গম পাবা জইন হৈ যাবা তাত জইন হৈ পেলাই তোমালোকে SMS এটা কৰি দিবা আৰু তাত কথা পাতিম আমি ফ্ৰেণ্ডশ্বিপ গ্ৰুপ যেতিয়া সকলোৱে আমি কথা পাতিম আৰু কিবা থাকিলে ইনফৰমেশ্যনবিলাক তাত তোমালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'টোত ইমানে আছিলে থেংক ইউ ছ' মাছ বাই বাই